Hello guys, welcome to Mohanto channel মানে MK Bro. আজি আমি গৈ আছো গুৱাহাটী এয়াৰপৰ্টলৈ বুলি মানে প্ৰগ্ৰাম কৰিব বাবে। তাৰপিছত মানে আমাৰ এটা মাতিছিলে আপোনাৰ 5টা বজাত, এতিয়া 22 ছেকেণ্ড চাব দেই 6টা বাজিছে, 6টালৈকে 5টা পৰা 6টালৈকে ৰলো মানে আছে ন 4:30 মাতিছিলে প্ৰথমতে, এতিয়া 6টা বাজিলে, এতিয়ালৈকে জাষ্ট গাড়ীত উঠিছো। ইমান সোনকালে কেলে মানে কি মানে তই মানে 10 মিনিট আগত ক'ব লাগে এইটো 10 মিনিট 1 ঘণ্টা আগত ক'ব লাগে। আজি কোন কোন আহিছে আপোনাক দেখাই আছো। প্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমি ৰাইজক জনাবলৈ পাই সুখী হৈছো যে গোলাঘাটৰ পৰা আমাৰ যি অসম চৰকাৰে ঝুমুৰ নৃত্য গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে অনুষ্ঠিত কৰিছে, তালৈ আমাৰ এটি গোলাঘাটৰ পৰা ঢোলৰ চলনাৰ দল নিমন্ত্ৰণ কৰাৰ বাবদ আমি গোটেই দলটিয়ে দলে আমি যাত্ৰা কৰিছো। তো গাইছ আমি এতিয়া কিয় কেনেকৈ কলৈ গৈ আছো আপোনালোকে সকলোৱে গম পালে। তো লাষ্টলৈ লাগে ব'লা, দেৰি হৈছে ফটো আনি ব'লা দেই। হেল্ল' গাইছ, এতিয়া আমি বোকাহাটত চাহ খাবলৈ নামিছো। এয়া মোৰ লগত ছাৰ আজি মই কুকুৰৰ পিতেক এটা মোক দিছে দেই, হেৰি বোলে তুমি ক'ত গৈছা বোলে, মোৰ ষ্টেটাছ চাইছাও কোনে? আমাৰ চাহ বহি আছে। নমস্কাৰ। আমি চাহ খাবলৈ গৈছো। চাহ নাখা নি? চাহ নাখাওঁ, ইয়াত চাহ নহয়, ইয়াত চাহ চাহ নহয় নি? মই চাহ খাবলৈ ইয়াত গাইছ চৰি गलती से भूल मिस्टेक यार मैंने साथ आधा दिम गाइस मैंने মই ভাবিছিলো ইয়াত চাহ খাব বুলি মানে গাইস বেগেনা দিলে ইয়াত মানে চাহ নুখুৱাই আমি আছো মানে ओ सॉरी मारो मुझे मारो नहीं ये मजाक भूल गलती से हे गाइस আমি এটা গাইস গুৱাহাটী পাই গলোহি। এতিয়া চবেই মানে আমাৰ ইমানে দেৰি হৈছে, আমাৰ মানে খোৱাত মানে মানুহসকল ইমানেই ব্যস্ত, মানে খোৱাত মানে সময় ইমানে লষ্ট হৈ গ'ল। এতিয়া গাড়ী যেতিয়া বাছ ৰখাই দিছে, বাছৰ ওপৰতে চব চুৰিয়া পিন্ধি চবে দেখিছে বিলৈ, কিন্তু আমি নিপিন্ধো কাৰণ আমি সময়তকৈ বহুত পিছত ন, আমি লাষ্টত কি হৈছে ছাৰ নামিবলৈ ঠিক আছে ঠিক আছে। মানে এটা ক'লে সেইটো আৰু দেই গাড়ী ধন্যবাদ। আমি এটা চুৰিয়াতে পিন্ধিলোঁ, তাৰপিছত যদি মোবাইল নিব দিলে তেতিয়া ভিডিঅ'টো চাব, যদি মোবাইল নিদিয়ে তেতিয়াহ'লে আমি কি খাওঁতে চাব ন গাড়ী। আমি সৰুসতে এতিয়া ষ্টেডিয়াম পাই গ'লো, এতিয়া গাড়ীৰ ভিতৰতে পাই গ'লো সৰুসতে ষ্টেডিয়াম। তাৰপিছত আমি এতিয়া গাড়ীৰ ভিতৰতে মানে ইমানেই ভিৰ হৈ গৈছে তালৈ যাবলৈ, আৰু আমাৰ দেৰি হৈছে গাড়ী ভিতৰতে, সেইকাৰণে মানে আমি কাপোৰটো চেঞ্জ কৰিবলগীয়া হৈছে। এয়া ৰিলিফ, এয়া আমাৰ হুনু কুচু আমাৰ হুচু কুচু আৰু এটা মুচু কুচু হয় নাই, আমি এতিয়া হুচু কুচু চবে আমি কাপোৰটো চেঞ্জ কৰোঁ। লক্ষ্য পেকেট খাই বুজিছে নে গাইছ, বেয়া বস্তু মানে বল এইটো পুৰা গৰমত গাড়ীতে ওলাবলগীয়া হৈছে। এতিয়া মোৰ ওলাই হৈ গ'ল, লগৰবোৰে ওলাইছে, মহন্তে কাপোৰ পিন্ধি আছে পুৰা, এইফালে ভক্তি পৰা ধৰি অংকুৰৰ পৰা ধৰি পলৰ পৰা ধৰি গোটেই পৰা ওলাইছে, গোটেই পৰা অলমষ্ট হৈ গ'ল কাপোৰ পিন্ধি। প্ৰগ্ৰামলৈ যাম, খালি এতিয়া খবৰ এটা পাইছো প্ৰগ্ৰামলৈ হেনো মোবাইলটো নিব নিদিয়ে, চ' প্ৰগ্ৰামটো আপোনালোকে দেখাব নোৱাৰিম। তাৰপিছত আমি পিছতে কি কৰোঁ কি নহয় আপোনালোকে এনেকৈ মোবাইলৰ যোগাযোগ কৰি দিম, আৰু প্ৰগ্ৰামটো দেখাব নোৱাৰো না গাইছ।
তো এতিয়া আমি গৈ থাকো বাই বাই আকৌ লগ পাম হেল্ল' A few moments later. মানুহৰ ভিৰ চাব নেকি গাইজ পুলিচে মানুহ ৰাখিব খুজিছে মানুহ কিন্তু ৰোৱা নাই মানুহ পুৰা হিলডল ভাঙি পলাইছে পুলিচৰ আউট অফ কণ্ট্ৰল গাইজ ইয়াৰ পুৰা পুলিচৰ আউট অফ কণ্ট্ৰল ইয়াত ৰখা দিছিলে চব মানুহবোৰ এতিয়া চব হিলডল ভাঙি সোমাই গুচি গ'ল চব আমি প্ৰধানমন্ত্ৰীলৈ ৰৈ আছো তাৰপিছত তেনেকৈ অহাই নাই মানে আমি গাছ তেনেকৈ অলপ অলপ বিহু মাৰি আছো আমাৰ নিচিনাকৈ বহুত দল আহিছে বিহু আহিছে তাৰপিছত এনেকৈ দেউৰী বিহু আহিছে জেং বিহু আহিছে বহুত আহিছে এনেকৈ দল মানে ভিতৰলৈ আপোনালোকক দেখাবলৈ মানে ভিতৰলৈ যাব দিয়া নাই তেওঁ মানে এইখিনিৰ যদি জুম কৰিব পাৰোঁ তেওঁ আপোনালোকক দেখাইছোঁ ৰ'ব এতিয়া ভাল লাগিছে পেটটো আজি মাৰিবলৈ সময় নাই খাইছে ভালে পাইছে দাদা কি ক'ব এতিয়া মনটো ভাল লাগিছে দেই দিনৰ 12টা বজাৰ মনটো ভাল লাগিছে কেলে মনটো ভাল লাগিছে কৈ দে মনটো ভাল লাগিছে মানে আমি বহুতে নাপাম বুলি কৈছিলে খোৱা জেগাটো বিচাৰি তাৰপৰা লাষ্টত খোৱা জেগাটো বিচাৰি পালোগৈ আৰু এইফালে পোলাও তাৰপৰা চিকেন আছে হয় এইফালে ক্ষীৰো আছে বৰ ধুনীয়া খোৱা আছে বৰ ধুনীয়াকৈ খাই আছে আমিও খালোঁ খাই কৰি গৈ হয় এইফালে খাই আছে এয়া ওৱৰলেকত হৈ গ'ল সকলো ঘৰলৈ আহি আছে এয়া আমিও খোৱা বোৱা কৰি ল'লোঁ এয়া আমি যাবলৈ লৈছোঁ বাছৰ ওচৰলৈ এয়া আহি আছোঁ ষ্টেডিয়াম বাৰু বাকীখিনি দেখাই আছোঁ ৰাইজ গুৱাহাটীত এতিয়া ঝুমুৰ বিনন্দনী প্ৰগ্ৰেমটো শেষ হৈছে এইবিলাক বাছবিলাকত ঝুমুৰ পৰিৱেশন কৰা শিল্পীসকল ঘৰলৈ যাত্ৰা কৰিছে আৰম্ভ কৰিছে বাই বাই তাৰপৰা এইফালেও আমাৰ পাৰ্টিটো এইফালে ঢোল যাবলৈ ৰেডি হৈ আছোঁ বাছ অহা নাই আমাৰ বাছ আহিলে আমিও যাত্ৰা আৰম্ভ কৰিম আৰু